আপোনালোকে হাই সেকেন্ডাৰী এক্সাম দিছে নেকি? যদি দিছে আপোনালোকৰ বাবে এই ভিডিঅ'টো অতিকে গুৰুত্বপূৰ্ণ হ'ব গৈছে। কাৰণ যোৱাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে অহা 28 তাৰিখে এইচএছৰ ফাইনেল এক্সাম ৰিজাল্ট ঘোষণা কৰা হ'ব। তো আমি এই ভিডিঅ'টোত জানিম আপোনালোকৰ মোবাইলৰ জৰিয়তে 2 মিনিটৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট কেনেকৈ চেক কৰিব পাৰিব। ফুল প্ৰচেছ মই জনাম ষ্টেপ বাই ষ্টেপ। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব। কেনেকৈ আপোনালোকৰ মোবাইলৰ জৰিয়তে আপোনালোকৰ ৰিজাল্টটো চেক কৰিব আপোনালোকৰ ঘৰত বহিয়ে। তো এই ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে চেন থকা বেল বটনটো টিপি দিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনাৰ বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক শুভেচ্ছা জনাইছোঁ যিসকল ভাইটি ভণ্টিয়ে এইচএছৰ ফাইনেল এক্সাম দিছে। আশা কৰিছোঁ তেওঁলোকৰ ৰিজাল্ট সকলোৰে ভাল হ'ব। তো বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনালোকে আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। মই অ'পেন কৰি লৈছোঁ। ইয়াতে চাৰ্চ কৰিব এইচএছ ৰিজাল্ট 2026। এয়া চাওক, ইয়াতে মই ক্লিক কৰি দিছোঁ। এনেকুৱা ধৰণৰ আপোনালোকৰ পেজ এটা খুলি যাব। ইয়াতে চাওক আপোনালোকৰ ডেট দিয়া আছে কেতিয়া আপোনালোকৰ ৰিজাল্ট পাব্লিছ কৰা হ'ব। এপ্ৰিল 28 তাৰিখ 2026। তাৰ তলতে আপোনালোকক চাব লিংকো দিয়া আছে, কিন্তু আপোনালোকে এই লিংকটোত ক্লিক নকৰিব। মই যিটো কৈ আছোঁ আপোনালোকে তাতে ক্লিক কৰিব। তো আপুনি এয়া কৰ্নাৰত চাব AI মোড বুলি এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা পেজ এটা খোল পাব। ইয়াতে চাওক অফিচিয়েল ৱেবছাইট দিয়া আছে ডাইৰেক্ট। তো এই লিংকত আপোনালোকে ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ পেজ এটা খোল খাব। তো পেজত চাব লাষ্টত ইয়াতে দিয়া আছে ফাইনেল ইয়াৰ ৰিজাল্ট 2025, কিন্তু ইয়াতে আহিব 2026। তো আপোনালোকে ইয়াতে এই লিংকতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব মই ইয়াতে ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ পেজ এটা খোল খাব। ইয়াতে যিটো দিয়া আছে এইচএছ ফাইনেল এক্সামিনেশ্যন ৰিজাল্ট 2025, ইয়াতে ৰিজাল্ট লিংক বুলি আছে। তো এই লিংকত আপোনালোকে ক্লিক কৰি দিব। এইটো হৈছে ৰিজাল্ট লিংক। ক্লিক কৰাৰ এনেকুৱা ধৰণৰ পেজ খোল খাব। ইয়াতে আপোনালোকৰ ৰোল, তাৰপিছত নাম্বাৰ আৰু তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এই তিনিটা দি ইয়াতে কাষত থকা গোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰিজাল্টটো পাব্লিছ হৈ যাব। তো আপোনালোকে এনেকৈয়ে আপোনালোকৰ মোবাইলৰ জৰিয়তে আপোনালোকৰ নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব। যদি আপোনালোকে ডাইৰেক্ট লিংকটো লাগে মই ডেছক্ৰিপশ্যনত দি থৈ দিম। আপোনালোকে সেই লিংকত ক্লিক কৰিলে এইখন পেজতে ডাইৰেক্ট আপোনালোকে আহিব পাৰিব। তো যদিহে ভিডিঅ'টো আপোনালোকক ইনফৰ্মেটিভ লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।